खुलुमबाय इनसाइडेनि बर'आव आं नोंथांमोनखौ बरायबाय बाक्सा जिल्ला दुलाराय बर' फरायसा आफादनि बाजायनायाव दिनै नाग्रिजुलि सेनियर सेकेन्डारि फरायसालियाव कलेज नाङारि बाथ्रा दान्थेनाय बादायलायनाय हाबाफारि लायो। बे बादायलायनाय हाबाफारियाव जिल्लानि सिङाव थानाय गं 14 कलेजनि सा 40 फरायसा फरायसुलिफोरा बाहागो लादोंमोन होनना मिथिहोयो। मख'नो गोनांदि बादायारिफोरजों लोगोसे जिल्ला एबसुनि आफादगिरि उमेश दैमारी, लेङाइ आफादगिरि बासिराम रामसियारि, नाग्रिजुलि सेनियर सेकेन्डारि फरायसालिनि गोरायुं कृष्ण दाकालमोनजों लोगोसे दखरा आफादनि माखासे दैदेनगिरिफोरा बाहागो लानाय बे हाबाफारिनि गेजेरजों बाक्सा जिल्ला एबसुनि गाहाय नेहाथारि नन्देश्वर बर'आ ओरैबायदि बुङो। চাওক আজি নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা ডিষ্ট্ৰিক্ট কমিটি এপছুৰ উদ্যোগত আমি ইণ্টাৰ কলেজ ডিবেটিং কম্পিটিশ্যন এইখন নাগ্ৰিজুলি ছিনিয়ৰ ছেকেণ্ডাৰী কলেজত আমি পাতিছোঁ। এইখন কম্পিটিশ্যনত গোটেই 14খন কলেজৰ কম্পিটিটৰবিলাকে অংশগ্ৰহণ কৰিছে। আমাৰ উদ্দেশ্যটো হ'ল আমাৰ যিখিনি ল'ৰা ছোৱালীবোৰ আছে ষ্টুডেণ্টবিলাকৰ মাজৰ পৰা আমি কেনেকুৱা ভাল এজন লিডাৰ, কোৱালিটি থকা লিডাৰ আমি ওলাই আনিব পাৰোঁ আৰু এই ছাত্ৰবিলাকে যাতে আমাৰ সমাজখনৰ কাৰণে, আমাৰ বড়ো জাতিৰ কাৰণে, এইখন অঞ্চলৰ কাৰণে যাতে পিছত এজন ভাল লিডাৰ হয়, ভাল কাম কৰিব পাৰে, আমাৰ জাতিৰ কাৰণে কাম কৰিব পাৰে, আমাৰ সেইখন অঞ্চলৰ কাৰণে কাম কৰিব পাৰে, দেশখনৰ কাৰণে কাম কৰিব পাৰে, এনেকুৱা এজন লিডাৰে আমি ওলাব বিচাৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা ডিষ্ট্ৰিক্ট কমিটিয়ে। ইয়াৰ বাহিৰেও আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনখন 2022 ফেব্ৰুৱাৰী মাহত কাৰ্বি আংলং জিলাৰ লাংহিনত অনুষ্ঠিত হ'ব। ইয়াতে কেন্দ্ৰীয় কমিটি তাতে অংশগ্ৰহণ কৰাৰ কাৰণে 2জনকৈ আমাৰ ডিষ্ট্ৰিক্টৰ পৰা অংশগ্ৰহণ কৰিব। তাতে আমি বাছিয়াই উলিয়াম 2জন আৰু এওঁলোকক আমি চেণ্ট্ৰেলৰ যিটো কম্পিটিশ্যন হ'ব চেণ্ট্ৰেল লেভেলৰ এই কম্পিটিশ্যনত আমি ভাগ লোৱাৰ কাৰণে আজিৰ কম্পিটিশ্যনৰ মাজৰ পৰা আমি উলিয়াই কিনে তাতে ভাগ ল'ব লাগিব। ছাত্ৰ ছাত্ৰীৰ কাৰণে যিহেতু আমি নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে ষ্টুডেণ্টবিলাকক লৈ পেলাই আমি কাম কৰি আছোঁ। আমি ভাবোঁ ছাত্ৰ ছাত্ৰীবিলাকে ভালকৈ পঢ়িব লাগে, কোৱালিটিৰ ক্ষেত্ৰত খুব গুৰুত্ব দিব লাগে আৰু নিখিল বড়ো ছাত্ৰ সন্থাই এইটো ক্ষেত্ৰত আমি কাম কৰি আছোঁ। আমি মিছন এটা ডিক্লেয়াৰ কৰিছোঁ, মিছন স্কিল এণ্ড কোৱালিটি এডুকেশ্যন, এইটো ক্ষেত্ৰত আমি কাম কৰি আছোঁ। আমি LP স্কুলত আমি সোমাইছোঁ, ME স্কুলত আমি সোমাইছোঁ, ডিগ্ৰী কলেজ ইউনিভাৰ্চিটি লেভেলত আমি এৱাৰনেছবিলাক কৰি আছোঁ যাতে ছাত্ৰ ছাত্ৰীবিলাকে ভালকৈ অধ্যয়ন কৰে, ভালকৈ ষ্টাডি কৰে আৰু ভাল এটা সুনাগৰিক হয়। এইটো ক্ষেত্ৰতো আমি খুব চাই আছোঁ। তো সেইটো ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক আমি আহ্বান জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা ডিষ্ট্ৰিক্ট কমিটিৰ ফালৰ পৰা বেয়া কাম কেতিয়াও কৰিব নালাগে, ড্ৰাগছ কেতিয়াও ল'ব নালাগে। যিবিলাক আমি দেখা পাই আছোঁ মাজে সময়ে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে কিছু বেয়া কামত লিপ্ত হ'ব খোজে, তাৰ এই ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা স্পষ্টকৈ আমি কৈছোঁ যাতে এইবিলাক ব্যৱহাৰ নকৰে, বেয়া কামবিলাক নকৰে। এইটো ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীবিলাকক আমি কৈ আছোঁ। নিউজ ডেস্ক ইনসাইডেনি বড়ো।